Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি বাইহাটা চাৰিআলি বিএড কলেজৰ ফাৰ্ষ্ট ইয়াৰ বেটছটো পিকনিক যাম ভূটান চকীলৈ তো সোনকালে যাব লাগিব সেই কাৰণে আজি অলপ সোনকালে উঠিছো আজি আমাৰ পিকনিকৰ দিনটো কেনেকৈ পাৰ হয় তাৰে কিছুমান মুহূৰ্ত আপোনালোকক আকৌ দেখাবৰ চেষ্টা কৰে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া মই ফটাফট ৰেডি হৈ লওঁ আৰু ৰেডি হৈ লৈ ডাইৰেক্ট কলেজত লগ পাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আহি কলেজ পালো আৰু বাছ কেইখনো অলৰেডি আহি পাইছে পিকনিক যাম এতিয়া বাছত পিকনিকৰ বাবে লাগতীয়া সামগ্ৰীবোৰ উঠাই আছে আমি যেহেতু ষ্টুডেন্ট বেছি আছিলো সেই কাৰণে দুখন বাছ লৈছে তো আধা ষ্টুডেন্ট এখন বাছত গুচি গ'ল আৰু আমি এখন বাছত তেনেকৈ বহুত বেয়া লাগে আটাইকেইগৰাকী একেলগে যাব পাৰিলে অলপ বেছিয়ে ভাল লাগিল হয় পিকনিক বুলি ক'লেতো ডান্সটো থাকিবই আৰু তাৰ লগে লগে নইজেছো থাকিব নইজেছবোৰ মাইণ্ড নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক ইফালে এইগৰাকীয়ে যেনিবা সিটৰ ওপৰতে উঠি লৈছে আৰু আজি আমাৰ গোটেই পিকনিক জাৰ্নিটোতে তাই সকলোকে বহুত হহুৱাইছে দেই আৰু বহুত এন্টাৰটেইন কৰিছে कुछ दिन तो रोना रोना बंद
অকল বিহু বা হিন্দী গানেই নহয় দেই, আমাৰ বাছখনত কিন্তু নামো লগাই দিছে। এই নামতো যে ইমান ধুনীয়াকৈ সকলোৱে এনজয় কৰিছে চাওকচোন। গোটেই ৰাস্তাটোৱে ডান্স কৰি আহি এতিয়া ফাইনেলি পিকনিক স্পট পাই গ'লো আৰু এতিয়া হৈছে ব্ৰেকফাষ্ট টাইম। এতিয়া পাচলি আৰু যি যি কাটিবলগীয়া বস্তু আছিল সকলোৱে ইয়াতে ওলাই মেলি কাটি আছে আৰু আজি পিকনিকটোত সকলোৱে বহুত সহায় সহযোগ কৰি দিছে। ইফালে পিকনিকত আহিও সকলোৱে এটেণ্ডেঞ্চ দি থাকিব লগা হৈছে। আমি দুজনী এনেই একবাৰ ফুৰিবৰ কাৰণে ওলাই আহিলো। ইয়াতে আহি দেখিলো যে মাৰ্কেট প্লেচ পিকনিক স্পট এনেকৈ লিখা আছে আৰু ইয়াৰে স্থায়ী মানুহখিনিয়ে ইয়াতে সৰু সুৰাকৈ ফল মূল ট্ৰেডিচনেল সাজপাৰ এনেকৈ দোকান দি থৈ দিছে। এই ঠাইখিনিৰ পৰিৱেশটো দেখিবলৈ ইমান ধুনীয়া। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। মজা। এই ঠাইখিনি চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান ধুনীয়া এটা ভিউ আহিছে। এইফালে ইহঁতে চালাড বনাই আছে আৰু এইফালে খানাটো অলৰেডি ৰেডি হৈ গৈছে। যিটো তামোলখন লাগেই, কিছুমানে নাখায় বাৰু, কিন্তু মোৰ ফালে লাগে দেই। পিকনিকত আহি যদি এখন বুক ফটো নুঠো তেতিয়া কিবা এটা আধৰুৱা যেন লাগে নহয় নে? সেইকাৰণে এতিয়া ইয়াতে সকলোৱে এখন বুক ফটো উঠিবৰ কাৰণে ৰেডি।
এতিয়া ভূটান চকী বাই বাই দি আমি সকলোৱে ঘৰ সোমালো যিহেতু বহুত দূৰ দূৰ ঠাইৰ পৰা ষ্টুডেণ্ট আছে আৰু সোনকালে ঘৰ গৈ পাব লাগিব এতিয়া আহোঁতেও আকৌ সকলোৰে ডান্স ষ্টাৰ্ট হৈ গ'ল যেহেতু আমাৰ ঘৰ অলপ দূৰত সেইবাবে আমি আৰু কলেজলৈ গৈ নাথাকিলোঁ চিধাই ঘৰলৈ গুচি আহিলোঁ আৰু আজিকালি কেইটামান ফটো ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই